আপোনালোকক জনাবলৈ পাই সুখী যে আমাৰ চৰকাৰে যি 1 লাখ চাকৰিৰ লক্ষ্যৰে আমাৰ চৰকাৰখনে কাম কৰি আহিছিল তাৰ কাৰণে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ইতিমধ্যে পৰীক্ষা হৈ গৈছিল এই পৰীক্ষাসমূহৰ ফলাফল 3য় শ্ৰেণীৰ বা 3rd গ্ৰেড পৰীক্ষাৰ ফলাফল অহা 3 তাৰিখে ঘোষণা কৰা হ'ব আৰু 4th গ্ৰেড পৰীক্ষাৰ ফলাফল অহা 4 তাৰিখে ঘোষণা কৰা হ'ব গতি সকলো ক্যান্ডিডেটে সেৱাৰ ৱেবছাইটলৈকে গৈ যি ধৰণে তেওঁলোকৰ এপ্লিকেশন নাম্বাৰ তাত দি পেলাই তেওঁলোকৰ ফলাফল চাব পাৰিব আৰু অহা 11 তাৰিখে আমাৰ চৰকাৰৰ 2 বছৰ বৰ্ষপূৰ্তি উপলক্ষে 50,000 যুৱক যুৱতীক একেলগে আমাৰ এপইন্টমেন্ট লেটাৰ দিয়াৰ কাম 11 তাৰিখে কৰাৰ এটা পৰিকল্পনা কৰা হৈছে গতিকে এই যে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰিসমূহ বিভিন্ন বিভাগত বিভিন্ন ঠাইত যি ধৰণে আছে এই গোটেইখিনি কথা আপোনালোকে 3 তাৰিখ আৰু 4 তাৰিখে সকলো ৰিজাল্ট ঘোষণা হ'ব আৰু তাৰ পিছত সেই কামখিনি প্ৰসেস হৈ 11 তাৰিখে তেওঁলোকৰ এপইন্টমেন্ট লেটাৰ দিয়া হ'ব আৰু জুন মাহৰ 1 তাৰিখৰ ভিতৰত তেওঁলোকে জয়েন কৰিব আৰু সেই ধৰণে প্ৰত্যেক বিভাগে কামসমূহ আগবঢ়াইছে যাৰ বিভাগত যিমান চাকৰি আছে সেই বিভাগসমূহে এই কামখিনি কৰি সেই 15-20 দিনৰ ভিতৰত জুন মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকৰ পোষ্টিং আৰম্ভ হ'ব গতিকে এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল যে